সকলোকে নমস্কাৰ জনাই মই বনশ্ৰী কোচ ধেমাজি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলো চাগে ভালে আছে নহয়নে? ময়ো ভালে আছোঁ। ভিডিঅ' দিয়া গেপছ বহুত দীঘলীয়া হৈ গৈছে। মোৰ এইকেইদিন অৰ্ডাৰ অকণমান বেছি থকাৰ কাৰণে মই ভিডিঅ'সমূহ আপোনালোকক কণ্টিনিউ দিব পৰা নাই, তাৰ কাৰণে বেয়া নাপাব। আপোনালোকে মোৰ চুলিৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ আঁকোৱালি লোৱাৰ বাবে মই আপোনালোকৰ ওচৰত বহুত কৃতজ্ঞ। আপোনালোকে এনেকৈ সাহস আৰু মৰম দি যাব। আপোনালোকে মোৰ চুলিৰ ভিডিঅ'টো চাই যি ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ ৰিজাল্ট পালে তাৰ ৰিভিউটো জনাবলৈ নাপাহৰিব দেই। তেতিয়া মই আকৌ আগলৈ তেনেধৰণৰ ভিডিঅ' বনাই যাবলৈ অকণমান সাহস পাম নহয়নে? আৰম্ভণিতে কৈ লওঁ, মই চুলি আৰু ছালৰ বিশেষজ্ঞ নহয়, কিন্তু মই নিজেই ব্যৱহাৰ কৰি যিটো ভাল পাইছোঁ তাৰ ওপৰতে আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ। আজিও তেনেধৰণে ছালৰ বিষয়ে ক'ম। মই নিজে অইলি স্কিনৰ গৰাকী। বহাগ মাহৰ যোৱাৰ পিছৰ পৰাই মই মুখত কোনো ধৰণৰ ক্ৰীম ইউজ কৰিব নোৱাৰোঁ। এটা লেকমি আল্টিমেট ছানস্ক্ৰীম ব্যৱহাৰ কৰোঁ, সেয়াই আৰু এতিয়া পূজা পিছলৈকে সেইটোৱে ইউজ কৰি থাকিব লাগিব যেতিয়ালৈকে গৰমৰ ভাৱটো থাকে, নহ'লে গোটেই মুখখন অইল হৈ থাকে। সেইটো লগালেও হয় অৱশ্যে, অকণমান সময়ৰ কাৰণে হ'লেও ৰক্ষা পাওঁ যে, সেইকাৰণে সেইটোকে লগাওঁ। আৰু বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ গাল, নাক এইবিলাকত ক'লা দাগ অহাটো আৰম্ভ হৈ যায়, যিটো ক'লা তিল বা পিগমেণ্টেশ্যন বুলি কোৱা হয়। সেইটো আহি গ'লে দেখিবলৈ নিশ্চয় খুব বেয়া হয় ন? মোৰো 30 বছৰ হৈ গ'ল, মোৰো তেনেকুৱা আহিব বা আহিছিলেই, আৰম্ভ হৈছিল এই নাকৰ এইখিনিতে অলপকৈ ক'লাকৈ তিল আহি গৈছিল। কিন্তু মই এটা বস্তু লগালোঁ, আজি প্ৰায় 2-3 মাহ মানেই হ'ল নেকি লগাই আছোঁ। এতিয়া নাই, দুই এটা অকণমান দুই এটা আছে, কিন্তু বহুতখিনি পৰিছিল, সেইখিনি ভাল হৈ গ'ল। সেইকাৰণে মই আপোনালোকক সহায় হ'ব বুলি সেই বস্তুটো মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। আৰু আপোনালোকক লগতে আৰু এটা কথা কওঁ, আপোনালোকে মই যিটো ফেচ পেক দেখাম আপোনালোকক, সেইটো পৰাপক্ষত আপোনালোকে ৰাতি শোৱাৰ সময়ত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। শোৱাৰ আগত সেইটো লগাই মুখখন ধুই শুই যাব। আমি দিনৰ ভাগত বহুত ভাগদৌৰ কৰি ফুৰোঁ নহয়নে? ইফাল সিফাল ঘৰখনতে হ'লেও ঘূৰি ফুৰিবলগীয়া হয়, আৰু এতিয়া ধূলি বতাহৰ দিন আহিছেই লাহে এইবোৰো নিজৰ গাত লগাই ল'বলগীয়া হয়। গতিকে আমি এই সকলোখিনি কৰি মেলি দিনটোৰ কাম কাজ সামৰি লাহেকৈ পেকটো লগাই অকণমান ৰিলেক্স হৈ লাহেকৈ টোপনি যাব চেষ্টা কৰিব লাগে। তেতিয়া বস্তুটোও কাম কৰিবলৈ ভাল পায়। নহ'লে আমাৰ আকৌ পেকটো লগাই আমি ৰ'দত ওলাই যাবলগীয়া হ'ল, নতুবা ঘৰতে কিবাকিবি বনোৱা মেলোৱা কৰিবলগীয়া হ'ল, তাৰ তেল ভাৱ কিবাকিবি সেইবিলাক আকৌ মুখত লাগিলে তেতিয়া কামটো কৰাত অকণমান দেৰি হ'বও পাৰে। সেইকাৰণে মই পৰাপক্ষত ৰাতি লগাওঁ। আপোনালোকেও ৰাতি লগাবলৈ যত্ন কৰিবচোন, নিশ্চয় সুফল পাব বুলি আশা ৰাখিছোঁ। আৰু পেকটো লগাওঁতে আপোনালোকে পেকটোৰ এনেকৈ ওপৰলৈ কৰি লগাব। চকুৰ এই পচনটোৰ পৰা তলত লগাব, চকুত নলগাব। চকুৰ লগোৱা এটা মই আপোনালোকক খুব সোনকালে দেখুৱাম। মোৰ নিজে ননষ্টপ চশমা পিন্ধি থকাৰ কাৰণেই মোৰ চকুৰ তলত দাগ পৰে। মোৰ লাইটৰ পোহৰৰ কাৰণে আপোনালোকে অলপ বেছিকৈ বগা দেখিছে চাগে, কিন্তু ইমান বেছি বগা মই নহয়, বা মোৰ চকুৰ তলৰখিনিও ইমান বেছি বগা হৈ থকা নাই, ক'লা হৈ আছে, কাৰণ মই একেৰাহে চশমা পিন্ধি থাকোঁ। চকুত চশমা লগাওঁ আৰু একেবাৰে ৰাতি শোৱাৰ বিচনাত গাৰু কাষতহে চশমাযোৰ থওঁ, আকৌ ৰাতিপুৱা লগাওঁ। মানে চশমাযোৰ নহ'লে মোৰ একেবাৰে দিনতে আন্ধাৰ নিচিনা হৈ যায়। সেইকাৰণেই হয়তো মই চশমাযোৰ একেৰাহে পিন্ধি থাকিবলগীয়া হয়। চকুৰ মোৰ পাৱাৰ অকণমান কম আছে, কি কাৰণে নাজানো, পিন্ধি অভ্যাস হ'ল কাৰণেই নেকি। মোতকৈ বেছি পাৱাৰ থকা মানুহেও একেৰাহে পিন্ধি নাথাকোঁ বুলি কয়, কিন্তু মোৰ কি হ'ল মই নাজানো। মই নিপিন্ধিলে মানে বৰ অসুবিধা পাওঁ, সেইকাৰণে পিন্ধি থাকোঁ। পৃথিৱীখন চাবলৈ মোৰো মন যায় নহয়নে? সেইকাৰণে তেনেকেই পিন্ধি থাকোঁ। এতিয়া আপোনালোকক মই মোৰ সেই ছালৰ যিটো পিগমেণ্টেশ্যনৰ ফেচ পেক লৈ আহিছোঁ, আপোনালোকৰ সেই দাগখিনি নোহোৱা হ'বলৈ, বা আপোনালোকৰ যদি এতিয়া হোৱাও নাই, নহ'ব যে তাৰ মানে নাই দেই। আজিকালি যি আমাৰ খাদ্য আৰু আমাৰ মানে চলা ফুৰা আৰু ধূলি বালিত ওলাই যোৱা আৰু খোৱা বোৱাটো আমি কেতিয়াও ঘৰুৱা খাদ্য খাবলৈ নাপাওঁৱেই। বজাৰৰ পৰা কিনা সেই সাৰ দিয়া খাদ্য খাই মাছ মাংসলৈকে সকলোবোৰ সাৰ দিয়াই হয়। সেইটো কাৰণে ভাবিছোঁ আপোনাৰ যদি এতিয়া 25 years হৈ গ'ল, তেনেহ'লে আপুনি
এতিয়া আগতীয়াকৈয়ে সেই পেকটো আপোনালোকে ব্যৱহাৰ কৰি থাকক। আপোনালোকৰ হোৱাৰ পৰাই বাচি থাকিব, হ'লেহে লগাব লাগে বুলি কথা নাই, হোৱাৰ পৰাই আপোনালোকে বাচি থাকিব। মই এতিয়া মোৰ এই নাকটোৰ এইখিনি হৈছিল, তেতিয়াৰ পৰা লগাইছোঁ। মোৰ এতিয়াও গালত এতিয়ালৈকে হোৱা নাই, ভৱিষ্যতে হয় নহয় নাজানো, কিন্তু এতিয়ালৈকে হোৱা নাই। ভাবিছোঁ আপোনালোকেও নহওকচোন, গতিকে আহক চাওঁ মই কেনেধৰণে লগাইছিলোঁ। আপোনালোকক মই এতিয়া মুখখন ধুই আহি লগাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকৰ ঘৰৰ সকলোৱে যাতে ছালখন ভালে থাকে তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টি শেষলৈকে চাই মোক আগবাঢ়ি যোৱাত সহায় কৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এটা শুকান প্লাষ্টিকৰ বল লৈছোঁ, তাতে প্ৰায় 1.5 চামুচত সমান বেচন দিছোঁ। মই কমকৈ লৈছোঁ, আপোনালোকে 2 চামুচো ল'ব পাৰে, কাৰণ ডিঙিটো লগতে লগালে ভাল হয়। মই আজি ডিঙিত নলগাওঁ। 2.5 চামুচ ল'ম, এয়া ঘৰৰ দৈ। অলপ পনীয়া দৈ বেছি ভাল, ক্ৰীমটো ড্ৰাই স্কিনৰ কাৰণেহে ভাল হয়। মই যিহেতু অইলি স্কিনৰ গৰাকী, সেইকাৰণে মই অকণমান পনীয়া দৈ লৈছোঁ। মৌ 1/2 চামুচ ব্যৱহাৰ কৰিব লাগে। মোৰ অকণমান বেছিকৈ পৰি গ'ল চামুচখনত, মই গোটেইখিনি সেইকাৰণে নিদিওঁ, অকণমান দিম। এইখিনি মিক্স কৰি যদি আপুনি পেকটো অকণমান শুকান নিচিনা পায়, তেনেহ'লে গোলাপ জল ব্যৱহাৰ কৰিব। মোৰ এয়া শুকান নিচিনা হৈছে, সেইকাৰণে মই অকণমান গোলাপ জল দিম, প্ৰায় 1 চামুচ মানে গোলাপ জল দিব লাগিব চাগে। এয়া শুকান নিচিনা হোৱাৰ কাৰণে মই অকণমান গোলাপ জল দিম। ইয়াতে 1 চামুচমান দিম, মই ডাবৰ গোলাবৰী ব্যৱহাৰ কৰোঁ। আৰু একেবাৰতে সৰহকৈ দি নিদিব, অলপ কমকৈ দিব, নহ'লে পেকটো বেছি ঢিলা হৈ যোৱা চান্স থাকে। এয়া মই লগাইছোঁ। এনেকৈ ওপৰলৈ কৰি লগাবলৈ আপোনালোকে যত্ন কৰিব। এনেকৈ ওপৰলৈ কৰি লগালে ভাল, এতিয়া বহুত ভাল ৰিজাল্ট পাব। আৰু এইটো আপোনালোকে এনেকৈ লগাই কথা পাতি থাকিব নালাগে। আপোনালোকে হহা কথা পতা এই দুইটা কামেই সেইকণ সময়ৰ কাৰণে অকণমান ৰাখি দিব। চকুৰ এই অংশখিনিলৈকে প্ৰায় নলগাব, এইখিনিলৈকে লগালে আপোনালোকৰ অকণমান অসুবিধা হ'ব। মই যিহেতু এতিয়া কেমেৰাটো ধৰি আছোঁ, আপোনালোকে ভালকৈ ধৰিব পাৰিছেনে নাই নাজানো, এইখিনিলৈকে নলগাব। এতিয়া ফেচ পেকটো লগাই আপোনালোকে মোৰ 20 মিনিটছমান লাগে শুকাওঁতে। ফেনৰ তলত পাৰিলে নাথাকিলে ভাল। যেতিয়া শুকাই যাব তেতিয়া ইয়াত পানী টেপ কৰি ধুনীয়াকৈ চাৰ্কুলাৰ মোচনত মাছাজ কৰি দিব। তাৰপিছত মুখখন ধুই দিব, নতুবা তিতা টাৱেলে এনেকৈ চাফা কৰি শুই যাব পাৰে ধুনীয়াকৈ। আৰু যদি অইলি স্কিন হয়, চাফা কৰাৰ পিছত লাহেকৈ অকণমান গোলাপ জল লগাব। আৰু যদি ড্ৰাই স্কিন হয়, তেনেহ'লে আপোনালোকে চাফা কৰাৰ পিছত আপোনালোকৰ যিটো চিৰাম বা মইশ্চাৰাইজাৰ ইউজ কৰে, সেইটো ইউজ কৰি আপোনালোকে ৰাতি শুই থাকিব পাৰে। এতিয়া আৰু কপালতো এনেকৈ লগাই নি দেখাই আছোঁ। এনেকৈ কথা কৈ থাকিবলৈ লগাই প্ৰব্লেম হয়, আপোনালোকে এনেকৈ কৰি ওপৰলৈ কৰি গোটেইখিনি লগাব। আহক মই লগাই হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ।